Hello everyone, welcome to my YouTube channel. মই Sangita. এয়া দেখিছে মই গৈ আছো খৰাইঘাট ব্ৰিজৰ ওপৰেৰে মানে নতুনখন যোনখন ব্ৰিজ তাৰ ওপৰেৰে এয়া চাওক মই আজি গৈ আছো আমাৰ বা ঘৰলে বহুত দূৰ হয় নদী পাৰ হৈ যাব লাগিব চাওক নহলে বহুত ঘূৰি যাব লগা হয় এইখিনি ৰাস্তা চাগে চিনি পাইছে এয়া এফালেৰে আমি নদী পাৰ হৈ যাম যদি নদী পাৰ নহয় বহুত দূৰ মানে 2 ঘণ্টা 3 ঘণ্টা ৰাস্তা ঘূৰি যাব লাগে এয়া হৈছে শৰ্টকাট নদীখন পাৰ হওঁতে লাগে প্ৰায় 10 মিনিট মান মাজে মাজে খোজকাঢ়িবলগীয়া হৈ যে এইভাবে এইখন নদী হৈছে মৰা পগলাদিয়া নদী আমি আহিছো গুৱাহাটীৰ পৰা ৰঙিয়াৰ পৰা তামুলপুৰ তাৰ পাছত কুমাৰীকাটা তাৰ পাছতহে এই নদীখন পালো চাওক বহুত দীঘল নদী হয় এইটো পাৰ হওঁতে 10 মিনিট মান লাগি যায় মানে একা বেকাকৈ যাব লাগে যে নলে পানী আছে সেইভাবে এয়া দেখিছে নহয় কি সাফা পানী সব দেখিবলৈ পাই মানে ভিতৰত কি আছে চাওকচোন কিমান ধুনীয়া দেখিছে মোৰ পাছফালে পানীবোৰ পাৰ কৰি আহিছো আমি এয়া এই নদীখন ৰাতিত পাৰ কৰিব নোৱাৰি কাৰণ কোনফালে যাব লাগে ৰাতিত একো পাত্তা নাপায় এইভাবে অলপ সোনকালে আহিছো আমি আন্ধাৰ হ'বই আৰু প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান পাছত এয়া মই নামিবলগীয়া হৈছে এতিয়া চাওক মোক নিব নোৱাৰে বোলে চাওক কিমান ডাঙৰ এইখিনিটো পানীটো তো মানে মই নামিছো এইভাবে খোজকাঢ়ি আহিলো মই এই চাওকচোন ভেনখন প্ৰায় আধা ডুবিয়ে গ'ল চকাটো হেল্ল' এভৰিৱান গুড মৰ্নিং মই আহিছোঁ বাইদেউ ভিনদেউ ঘৰলৈ এতিয়া ৰাতিপুৱা 9 বাজিছে চাওকচোন আমি আজি দিনটো কেনেকৈ পাৰ কৰোঁ যোৱাকালি ৰাতিৰ ভিডিঅ'টো এণ্ড কৰা নহ'ল চ' চাওক আজি দিনটো কেনেকৈ পাৰ কৰোঁ এয়া কি খুন্দি আছে চিনি পাইছেনে এয়া পিঠাগুড়ি খুন্দিছে আৰু এই খুন্দা বস্তুৰ কি কয় আপোনালোকে জানেনে নাই এইখন উৰাল বুলি কয় আৰু কি কয় আপোনালোকে জনাব পাৰে যদি আপোনালোকে বেলেগ কয় যদি পিঠা খুন্দা হৈ গ'ল এতিয়া আমাৰ বায়ে বনাই আছে পিঠা ছোৱালী হৈ ডিম্পি আৰু এতিয়া মোক দায়িত্ব দিছে যে মই লাই শাকখিনি চিঙি দিব লাগে মোৰ বাক গুৱাহাটীতো এনেকৈ চিঙিবলৈ নাপায় আনন্দ লাগে বেলেগ এক্সপিৰিয়েঞ্চ নিজ হাতেৰে চিঙি কিনে দোকানৰ দৰে গেলা পচন্দ
once again আমি বনাই খাই মেলি এয়া বজাৰলৈ ওলাই যাওঁ অকণমান কিবা কিনিব আছে আমি এটা বজাৰত গৈ আছোঁ চাওকচোন গাঁৱৰ ৰাস্তা ভিতৰে ভিতৰে গৈ আছোঁ আমি একেবাৰে ওখ চাপৰ ধানবোৰ কাটা হ'ল যে ইয়াতে এতিয়া চব্জি বাগান বনাই এই চাইডত প্ৰায় বেছিভাগ চব্জি ৰুই আছে পাছফালে ধান কাটা এইটো আৰু ইমান এইফালে পানী আহে বাৰিষা কালত এইফালে যাব নোৱাৰে নদীৰ নিচিনা সৰু আৰু আমি আহি পালোঁ নয়া বস্তু বজাৰ মই একচুৱেলি মেখেলা মানে দখনা কিনিব আহিছিলোঁ এয়া দখনা ইয়াৰ পৰাই ল'লোঁ দখনাবোৰ দেখুওৱা নহ'ল আপোনালোকক দখনাই ল'ব আহিছিলোঁ আকৌ দেৰি হ'ব বুলি দৌৰা দৌৰিকৈ গ'লোঁ বজাৰখন ভালকৈ দেখুওৱা নহ'ল তথাপিও অকণমানি দেখাই দিছোঁ যিহেতু আমি ঘৰত গৈ আছোঁ এতিয়া এইখিনিয়ে চাওক আৰু পিছত আহিলে ভালকৈ দেখুৱাম তাৰপাছত আহোঁতে ইয়াৰ ৰাস্তাত আমি ইমান ধুনীয়া এইখিনি দৃশ্য দেখি কিনে আমি ৰখি গ'লোঁ চাওকচোন সৰিয়হ বেহৰ নহয় বেহৰটো বৰত কয় এইটো সৰিয়হ ইয়াতে ইমান ধুনীয়া ফুল ফুলিছে তাৰপাছত আকৌ ৰিটাৰ্ণ আহিলোঁ চাওক এইখিনি পানী আহে ইফালে ইয়াতে নিব নোৱাৰিলে মোক বাইকেৰে এতিয়া মই আকৌ খোজকাঢ়ি যাম এইখিনি মই খোজকাঢ়ি আছোঁ এইখিনি তাৰপাছত আৰু পাছৰখিনি বেলেগ ব্লগৰ দেখাম এতিয়া মই নেক্সট এপিছড লগ পাম বাই বাই প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই